কবিতাৰ শিৰোনাম ৰাভাদেউ তুমি আকৌ আহা মোৰ স্বৰচিত কবিতা। ৰাভাদেউ তুমি এবাৰ নুসুধিলা আমি কেনে আছো তোমাৰ নিপীড়িত জনতা কেনে আছে নুসুধিবা কেনে আছা বুলি প্ৰতিটো মুহূৰ্তৰ এটা ভয়াৰ্ত নিশা আৰু বিষাক্ত পতাপান কৰি আছো। আজিও শত শত জনতাই হকাৰ্তৰাৰ্ত চিঞৰত ৰাজ আলেদি দৌৰি পৰে স্বাধীনতাৰ ধ্বজা উৰুৱা পতাকাৰ তলত। শাসক আৰু পুঁজিপতিৰ কৰতলত থাকে ৰাষ্ট্ৰ সমাজ ব্যৱস্থা। 1947 চনৰ 15 আগষ্টৰ দিনা বগাপথাৰ পৰা কলাপথাৰলৈ শাসকৰ বাঘজৰী হস্তান্তৰ হোৱাৰ পিছত তোমাৰ বিপ্লৱৰ সুৰেৰে নিগৰিত হৈছিল শ্লোগান ইয়ে আজাদী জুঠা হায়। তাৰ পিছত তোমাৰ মূৰৰ দাম 15,000 মৃত নহলে জীৱিত। ৰাভাদেউ তোমাৰ মিছিলৰ শ্লোগানে আমাক এটাও সঞ্জীৱিত কৰে। তুমি আকৌ আহা তোমাৰ মিছিলৰ শাৰীত দৌৰি আমি এই শ্লোগান দিম সাহস ধনী মহাজন হুঁচিয়াৰ হাল সজা নিপীড়িত কৃষক বন্ধু জয় আমাৰ।